হেল্ল' বন্ধুসকল, মই ধ্ৰুৱজ্যোতি কলিতাই আপোনালোকক লৈ আহিছোঁ এটা নতুনকৈ সুখবৰ। আছাম পুলিচৰ ফালৰ পৰা নতুনকৈ নটিফিকেশ্যন এটা জাৰি কৰা হৈছে। নটিফিকেশ্যনটোত কোৱা হৈছে যে আছাম পুলিচৰ এডমিট কাৰ্ড ৰিলিজ হোৱাৰ ডেটটো কোৱা হৈছে 10 মাৰ্চৰ পৰা 28 মাৰ্চলৈ এডমিট কৰা ডাউনলোড কৰাৰ সময়। বন্ধুসকল, প্ৰতিখন ডিষ্ট্ৰিক্ট ৱাইজ ভাগকৈ ডেটসমূহ দিয়া হৈছে। প্ৰতিখন ডিষ্ট্ৰিক্টত ভাগকৈ ডেটসমূহ দিয়া হৈছে, যেনেকৈ হোজাইত 10 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত ডাউনলোড কৰা হ'ব। এনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ ধৰণে ডাউনলোড কৰি দিয়া হৈছে। আৰু বন্ধুসকল, আমি জানোৱেই যে আছাম পুলিচত দুটা ভাগত ভাগ কৰি কিনে পষ্টবোৰ ওলাইছিলে। এটা হৈছে আনবাৰ্মছ, এটা হৈছে আনআৰ্মছ। টোটেল ভেকেঞ্চি হৈছে 6,662টা। আৰু বন্ধুসকল, আমি জানো যে আমাৰ অসম পুলিচৰ বহুত হেমাহি আছে। কেইদিনমান আগলৈ আমি শুনিছিলোঁ যে তেওঁলোকৰ যোনে পৰীক্ষা পাতিব, সেই পৰীক্ষা পতা গ্ৰুপটো আজিলৈ তেওঁলোকৰ চিলেক্ট হোৱা নাছিল, কিন্তু এতিয়া বৰ্তমান চিলেক্ট হৈ ছাকচেছফুল হৈছে যে তেওঁলোকে এটা নিৰ্ধাৰিত সময় ধৰিছে, এই সময়টোৰ ভিতৰত এক্সামটো হ'ব। চ' বন্ধুসকল, আমাৰ যিটো অসম পুলিচৰ ইমান হেমাহি হয়, এইটো কিয় কাৰণে হয়? নিশ্চয় কিবা গণ্ডগোল থাকে চৰকাৰৰ। চ' এইবাৰ আশা কৰোঁ যে প্ৰতিটো পৰীক্ষা, প্ৰতিটো বস্তু ভালকৈ হয় আৰু ভালদৰে যাতে সকলো কেণ্ডিডেটে ইমান দিন আশা কৰি কিনে ৰখি আছে, তেওঁলোকে যাতে ভালকৈ দিব পাৰে। বন্ধুসকল, আমি এটা বস্তু জানো যে অসমখন কিবা খোজ লয় বহুতে মানুহে, কিন্তু বন্ধুসকল আমি এইটো বস্তু পাৰফেক্ট হ'ব লাগিব যে আমি এক্সাম দি চাকৰি ল'ম, কোনো খোচৰ যোগেৰে নহয়। চ' বন্ধুসকল, যিটো সময় দিছে আছাম পুলিচৰ নটিফিকেশ্যনত, সেই সময়মতে আমি কাৰ্ডখন ডাউনলোড কৰি লওঁ। ডাউনলোড কৰি কিনে আমি এক্সামটো ভালকৈ দিয়াৰ কথা আৰু। বন্ধুসকল, ধন্যবাদ।